Welcome back to my channel. So আজি মই আহিলো মোৰ মামাৰ ঘৰত বহুত দিনৰ পিছত আহিলো সো সেইকাৰণে কিচেনে বহুত কিবা বনাই আছে আৰু সেই তাৰমানে যি বনাই আছে সেইটো লৈকে এটা ভিডিও কৰি দিও বুলি ভাবিছো যদি আপোনাৰ এই ভিডিওটো ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব এতিয়া মই যাই আছো পাকঘৰত আৰু পাকঘৰলৈ দেখাম মই কি বনাই আছে এইটোৱে হৈছে আমাৰ পাকঘৰ আৰু আগতে এইটো আছিল আমাৰ পাকঘৰ আৰু কেইদিনমান আগত আমি ইয়াতে শিফট কৰিলো আমাৰ পাকঘৰটো এতিয়া কি বনাই আছে মই একফালৰ পৰা দেখাই আছো এইফালে হল আপোনাৰ দালি মচুৰ আৰু মুগৰ মিক্সচাৰ আৰু এইফালে আছে আপোনাৰ মাছ ফ্ৰাই আৰু এইটো মানে মাছ ফ্ৰাইটো কৰিব আৰু কৰা নাই এখিনি হৈছে পটল ফ্ৰাই আমি ইয়াতে পটল বুলিয়ে কওঁ আৰু আপোনাৰ ফালে বা কি কয় কমেন্ট কৰি জনাবচোন যিখিনি দেখালো সেইবিলাক হল ভাতৰ জোগাৰৰ কাৰণে সৰি আৰু এতিয়া চাহৰ কাৰণে কিবা আনি থোৱা আছে কি আনিছে এটা মও চোৱা নাই গতিকে চাও কি আনিছে ইয়াতে অলপমান বিস্কুট আছে এইবিলাক বেকাৰী বিস্কুট হয় আৰু ইয়াতে আনিছে এইটো কি আছে ইয়াতে আৰু এই পালো ডাঙৰ নিমকি চিকন আৰু এইফালে হল মিঠাই হৈ যাব আৰু অলপমান পিছত ভাতে খাম এইফালে চাহ ৰেডি হৈ গ'ল আৰু এইটো হৈছে আমাৰ চাহৰ নাস্তা এইবিলাক আৰু এইবিলাক হৈছে পিঠা বিহুতে বনোৱা আছিল সেইকাৰণে দেখুৱা নাই এতিয়া আমি চাহ খোৱা ষ্টাৰ্ট কৰি দিলো এতিয়া আমাৰ চাহটা খোৱা হৈ গ'ল আৰু অলপ ৰাস্তা ফালে আহিছো আপোনালোকও দেখাও যে আমাৰ এইবিলাক গছ-গছনিবিলাক কেনেকা এনভাইৰনমেন্ট সেইবিলাক সব দেখাও এইবিলাক গতে নাৰিকলৰ গছ ৰাস্তা ওচৰতে আছে আৰু মই এটা গছ দেখাই আছো এই গছডাল ব্লাড প্ৰেছাৰৰ কাৰণে ভাল বুলি শুনিছো আৰু এনে এইটো গছক থুজা বুলি জানো আৰু যদি কিবা বেলেগ নামো আছে নাম আছে তো কমেন্ট কৰি জনাব আজিৰ ভিডিওটো ইমানেই আছিল আৰু আশা কৰো আমি নেক্সট ভিডিওত লগ পাম বাই বাই